কবিতাৰ শিৰোনাম মা তুমি কেতিয়া উভতি আহিবা? মা তুমি কেতিয়া উভতি আহিবা? সন্ধিয়াৰ বেলিটি ডুবিবৰ হ'ল। পুৱাই ওলাই যোৱা চৰাইজাকে ৰিণিকি ৰিণিকি বিনন্দীয়া মাতেৰে বাঁহটিত প্ৰৱেশ কৰিছে মা। অ' মা তুমি দেখোন এতিয়াও নাই অহা। বাগান নোযোৱাৰ আগতে আমাক কথা দিছিলা আমি আৰু পুৰণি ফটা বেগটো লৈ বিদ্যালয় যাব নালাগিব। আজি দৰমহাৰ দিন। দৰমহালৈ প্ৰথমেই আমাৰ বাবে নতুন বেগ কিনি আনি দিয়াৰ কথা। অ' মা আমি তোমাৰ অপেক্ষাত চোতালৰ বাহিৰত ৰৈ আছো। অ' মা দেউতাই কি কৈছে জানা? তুমি বোলে আৰু কেতিয়াও উভতি নাহা। ভগৱানৰ ওচৰলৈ গৈছা আৰু তাত বোলে তুমি তৰাবোৰৰ সৈতে তৰাৰ দৰে থাকিবা। সেই উজলি থকা তৰাটো বোলে তুমি। অ' মা তুমি আহি কৈ দিয়া না দেউতাই কোৱা কথাখিনি মিছা। অ' মা আৰু কেতিয়াও নিবিচাৰোঁ তোমাক নতুন বেগ নতুন কাপোৰ নকৰোঁ আমি দুষ্টামি। সদায় শুনিম তোমাৰ কথা। অ' মা এবাৰ উভতি আহা না। বাগানৰ মানুহবোৰে কৈছে তীব্ৰ গতিৰে যোৱা বাহনে তোমাক খুন্দিয়াই মৃত্যুমুখলৈ ঠেলি দিয়াৰ কথা। তোমাৰ মা আৰু কেতিয়াও উভতি নাহে। মা কেনেকৈ থাকিম তোমাৰ অবিহনে? তুমি বিহীন এই জীৱন মোৰ কল্পনাৰো অতীত। অ' মা এবাৰ উভতি আহি কৈ দিয়াহি না সকলোবোৰ মিছা। অ' মা অ' মা মা